চৰকাৰী বিষয়া কৰ্মচাৰীৰ কৰ্মসংস্কৃতি এই বিষয়বস্তুটো আণ্ডাৰ 301ত আলোচনা কৰিবৰ অনুমতি দিয়াৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় উপাধ্যক্ষ মহোদয়, এখন ৰাজ্যৰ দ্ৰুত উন্নয়নৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ অস্ত্ৰপাত হৈছে চৰকাৰী যিবিলাক বিষয়া কৰ্মচাৰী থাকে তেওঁলোকৰ কৰ্মসংস্কৃতি, তেওঁলোকৰ কাম কৰাৰ আগ্ৰহ, জনসাধাৰণক কাৰণে যিবিলাক চৰকাৰে আঁচনি তৈয়াৰ কৰে সেই আঁচনিবিলাক ক্ষীপ্ৰ গতিত আগবঢ়াই নিয়াৰ মনৰ ইচ্ছা। কিন্তু আমি দেখা পাওঁ যে বেছিভাগ চৰকাৰী বিষয়া কৰ্মচাৰীৰ ক্ষেত্ৰত দেখা পাওঁ যে তেওঁলোকৰ কৰ্মৰ প্ৰতি অৱহেলাৰ বাবেই আজি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিছন সদ্ভাৱনাৰ দৰে আঁচনি মিছন আৰম্ভ কৰিবলগীয়া হৈছে। কিহৰ কাৰণে? যে আমাৰ সচিবালয়ত লক্ষাধিক ফাইল দম হৈ পৰি আছে। আৰু এইবিলাক কেৱল ফাইল নহয়, ইয়াত অসমীয়া জনসাধাৰণৰ হাঁহ হুমুনিয়া দুখ কষ্ট বেদনা চব সোমাই আছে। আৰু বহু লোকে ফাইলৰ পাছত দৌৰি দৌৰি হয়তো ইহলীলা সংমৰণ কৰিছে, হয়তো নিজৰ সমগ্ৰ হেৰুৱাইছে, কাৰণ গুৱাহাটীলৈ আহনি জাহনি ইয়াত থকা মেলা খৰচ। আৰু এইটো হৈছে কেলে আমাৰ যি ধৰণে চৰকাৰী বিষয়া কৰ্মচাৰীবিলাকৰ এটা কৰ্মসংস্কৃতি থাকিব লাগিছিল সেই কৰ্মসংস্কৃতিটো অভাৱ দেখা পোৱা যায় বেছি সংখ্যকৰে। আৰু যি দুই এজনৰ কৰ্মসংস্কৃতি থাকে তেওঁলোকেও যেতিয়া দেখে যে অফিচত এজন অফিচাৰ বা এজন কৰ্মচাৰীয়ে যদি একো নকৰাকৈ মাহৰ পাছত দৰমহাটো পায় যে তেওঁনো কিয় বেছিকৈ কাম কৰিব। এইটো মই কোৱা কথাই কেৱল নহয়, আমি বিভিন্ন সময়ত মিডিয়াত দেখি থাকোঁ বা যিসকলে চৰকাৰী বিষয়া অফিচলৈ যায় তেওঁলোকেও এই বস্তুবিলাক দেখি থাকে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ যে তেওঁ এই সদ্ভাৱনাৰ যোগেদি এই ফাইলবিলাক সম্পূৰ্ণ কৰাৰ যে মে'লৈকে তেওঁলোকে অনলাইন আমি এপ্লাই কৰিব পাৰিম, তাৰপাছত সমাধান কৰিবলৈ চেষ্টা কৰিব। আজি কেৱল আমি সচিবালয়ৰ কথা কোৱা হৈছে, বিভিন্ন জিলাৰ DC অফিচ SDC অফিচ বা তেনেধৰণৰ অফিচবিলাকত কিমান কোটি ফাইল দম হৈ পৰি আছে, যিবিলাকৰ হয়তো আধাতকৈ বেছি ফাইল এতিয়া কোনো কামেই নাই, তাৰ মালিকেই হয়তো নাই, ফাইলৰ মালিকে এনেকুৱাবিলাকো হৈ আছে। অথচ আমি চাওক, আমি ৰাজ্য চৰকাৰে চেলাৰী নামত কিমান খৰচ কৰা হয়। যোৱা 5 বছৰত চেলাৰী নামত 29,255 কোটি টকা কেৱল চেলাৰী নামত খৰচ হৈছে। পেঞ্চনৰ নামত 2020-21ত 9,293 কোটি টকা খৰচ হৈছে। আৰু বন্ধ যোৱা 21ত 30 days 30 দিন গেজেটেড হলিডেজ আছিলে, এইবাৰ 3 দিন নে কেইদিন বাঢ়িছেও। ৰেষ্ট্ৰিক্টেড হলিডে থাকেই, আৰু যিবিলাক হাফ হলিডে থাকে এইবিলাকো পূৰ্ণ হলিডে নিচিনাই হয়। মই দুটামান উদাহৰণ দিছোঁ, মই যিটো নিজে মুখামুখি হৈছোঁ। এইবাৰ মাজুলী নিৰ্বাচনত মই প্ৰচাৰৰ কাৰণে গৈছিলোঁ, আৰু মাজুলী সমষ্টি বুলিলে একেলগে থকা সমষ্টি নহয়। বহুতে হয় মাজুলী মানে আমাৰ সেই যোৰহাটে নিমাতী দি যোৱা মাজুলীটোকে বুজে, সেইটো আচলতে মাজুলীৰ সদৰ ঠাই। তো মই মোৰ সমষ্টিৰ লগত লাগি আছে মাজুলীৰ কেইখনমান গাঁও। যাওঁতে এজন মানুহে কৈছিলে যে এবছৰত মই 9 বাৰ মাজুলী সদৰলৈ গ'লোঁ মোৰ ST চাৰ্টিফিকেটখনৰ কাৰণে, আৰু নহ'ল। আৰু এবাৰ গ'লে সেই অঞ্চলৰ পৰা গ'লে মাজুলী সদৰত আচলতে থাকিব লাগিব, নাথাকিলে একেদিনাই ঘূৰি আহিব নোৱাৰে। যে এবাৰ যাওঁতে মোৰ খৰচ হয় 3,000 টকা। এবছৰত 9 বাৰ গ'ল, ST চাৰ্টিফিকেটখন নাপালে। কৈ এজন অফিচাৰ কেতিয়াবা নাথাকিব, কেতিয়াবা কওঁ যে কাইলৈ আহিব, তেনেকুৱা ধৰণে মানুহজনে যে মোৰ নালাগে আৰু সেইখন চাৰ্টিফিকেট। সেই যে বিষয়াসকলৰ যে মানৱীয়ভাৱে কিছুমান সমস্যা নাচায়, যে এই মানুহজন ইমান দূৰৰ পৰা আহিছে তেখেতক চাৰ্টিফিকেটখন দি দিওঁ, সেই বিষয়বিলাকৰ কাৰণে আমাৰ বহু সমস্যাৰ সমাজত আচলতে সৃষ্টি হয়। আমাৰ গোলাঘাট জিলাত OBC ডেভেলপমেণ্ট বোৰ্ড, মোৰ সমষ্টিটো OBC মানুহ ভৰ্তি হৈ আছে, আহোম চুতীয়া চাহ বাগানৰ লোক। OBC ডেভেলপমেণ্ট বোৰ্ডৰ চেয়াৰমেনজন মোৰ তালৈ আহি সদায় কয় যে আমি OBC চাৰ্টিফিকেটখন আমি একেদিনাই দিব নোৱাৰোঁ। বোলো কিয়? কয় যে এখন আমি ফৰ্ম দিব পাৰোঁ, ফৰ্মখন লৈ পেলাই মানুহজনে চাৰ্কল অফিচত যাব লাগিব,
প্ৰথম খাজানা দিব লাগিব খাজানা দি চাৰ্কুল অফিচত এপ্লাই কৰিব লাগিব চাৰ্কুল অফিচাৰে তাত এটা নোট দিব নোট দিয়াৰ পাছত এডিচিৰ ওচৰলৈ যাব এডিচিয়ে চহী কৰি দিব তাৰ পাছতহে OBC চাৰ্টিফিকেটখন দিব পাৰে মই ফৰৱাৰ্ড কৰি দিওঁ ডিচিলে মোক কমপ্লেইন দিয়ে OBC চেয়াৰমেনজনে ডিচিয়ে এজন এডিচিলে লিখি পঠায় এডিচিজনে কামটো কৰি দিয়ে যে এই চাৰ্কুল অফিচাৰ নোটটো নালাগে এইটো ডিচিয়ে ক'ব পাৰে যে নোট নোহোৱাকৈ আচলতে OBC চাৰ্টিফিকেট এখন দিব পাৰে আৰু মই OBC হয় নে নহয় মোৰ খাজানা ৰিচিপ্টৰ তাত কি কাম আছে ফৰ্মত লিখা আছে খাজানা ৰিচিপ্ট লাগিব মোৰ দেউতা OBC মা OBC তো সেই চাৰ্টিফিকেটখন দিলেতো মই OBC চাৰ্টিফিকেটখন পাব লাগে তাত খাজানা ৰিচিপ্টখন কেলে মোৰ যদি মাটি বাৰী নাথাকে তো বাগানৰ বেছি মানুহৰ বাগানীয়া লোকসকলৰ মাটি বাৰী নাথাকে যে তেওঁলোকে উলিয়াবই নোৱাৰিব এইবিলাক আচলতে তলতে নিষ্পত্তি হ'বলগীয়া বিষয় কিন্তু আমাৰ চৰকাৰী বিষয়াসকলে কিছুমান কাম নিষ্পত্তি কেলে কৰিব নোখোজে মই নাজানো মই অন্ততঃ 5-6খন মই ফৰৱাৰ্ড কৰি দিয়া কাগজ DC অফিচত পাব যে এই বস্তুটো উঠাই দিব লাগে সহজ সৰল কৰিব লাগে য'ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈয়ে থাকে অলপ সময় দিব যে আমাৰ OBC দেউতাক OBC হ'লে পিতেকে OBC পাব লাগে সেইকাৰণে আৰু মোৰ এই ফাইলৰ কথাটো যে ক'লোঁ মোক এজন বিষয়াই কৈছিলে যে ফাইলে লুডু খেলে এটা ফাইল গৈ থাকিব লুডু খেলত যেনেকৈ ওপৰলৈ গৈ থাকে আমাৰ নিজৰ ষ্টিকাৰটো আৰু দুটা ষ্টেপৰ পাছতে জিকিমে মোৰ ফাইলৰ কাম হৈ যাব কোনোবা এজন অফিচাৰে লিখিব ডিছকাছ বা কিবা এটা নোট লিখি দিব সেই সাপৰ মুখত যে লুডুত পৰে যে সি আহি আকৌ তলত পৰে মেজত পৰি যাব আকৌ সি আগবাঢ়ি যাব লাগিব সেই তেনেকুৱা ধৰণে আমাৰ এই বিষয়া হেৰিবিলাকত দম ফাইলৰ দম বান্ধি গৈছে যাৰ কাৰণে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় মূৰত বোজা ল'বলগীয়া হৈছে মাননীয় উপাধ্যক্ষ মহোদয় এখন ৰাজ্যৰ উন্নয়নৰ কাৰণে বিষয়া কৰ্মচাৰী যদি কৰ্মসংস্কৃতি নাহে কেতিয়াও নহয় আমাৰ হলিডে এতিয়া এইখিনিৰ কাৰণে যে তেখেতসকলক উদগনি যোগাবৰ কাৰণে বিষয়া কৰ্মচাৰীসকলক আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া জানুৱাৰীৰ প্ৰথম সপ্তাহত দুদিন হলিডেও দিছিলে যে তেওঁলোকে নিজৰ মাক দেউতাকৰ লগত থাককগৈ নিজৰ মানৱীয়তা আচলতে ঘূৰি আহক তেনেকুৱা ধৰণে মই ভাবোঁ যে এই বিচাৰ বিবেচনাখিনি কৰিছিলে থেংক ইউ সেইকাৰণে আমি আৰু কৰ্মসংস্কৃতিটো এনেকুৱা বস্তু যে জোৰ জবস্তি কাৰোবাৰ গাত জাপি দিব নোৱাৰোঁ নিজৰ মনত নিজৰ তেজত নিজৰ আত্মাত নিজৰ অন্তৰত আহিব লাগিব সেইকাৰণে মোৰ অনুৰোধ সকলো চৰকাৰী বিষয়া কৰ্মচাৰীৰ প্ৰতি যে আপোনালোকে ৰাজ্যখনৰ স্বাৰ্থত জনসাধাৰণৰ স্বাৰ্থত সকলো সমস্যা নিজৰ সমস্যা বুলি ধৰক মানৱীয় বোধেৰে চাওক আৰু ৰাজ্যখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে সপোন দেখিছে তেনেকুৱাকৈ আগুৱাই নিবৰ কাৰণে চেষ্টা কৰক নহ'লে আমাৰ যে ড্ৰাইভিং লাইচেঞ্চ আগতে 40 বছৰীয়া মানুহ ড্ৰাইভিং লাইচেঞ্চ উলিয়াবলৈ আহে মোৰ অফিচত কেন্দ্ৰত কেলে অফিচ আগতে উলিওৱা নাছিল যে দ্বিতীয় অফিচলৈ বহুতবাৰ গ'লোঁ কিন্তু কৰিব নোৱাৰিলোঁ মাটি বাৰী কাম কৰিবলৈ ভয়তে চাৰ্কুল অফিচত যাবলৈ ভয় কৰি মাটি বাৰী কাম বাদেই দিলে আজি অসমীয়া মানুহৰ বেছি ভাগৰে মাটি বাৰী থান ঠিক নাই এতিয়া মিছন বসুন্ধৰাৰ যোগেদি আমি কৰিবলৈ চেষ্টা কৰা হৈছে আগতে মানুহ যায় কাম বন কৰিবলৈ কিন্তু তাত ইমান এটা সমস্যাৰ সন্মুখীন হয় যে এইখিনি যে মাটিয়ে নালাগে আৰু চাৰ্কুল অফিচ নাযাওঁ মণ্ডল কানুনগ আমুক তামুক সেইকাৰণে এই বিষয়ত সকলো আমি যদি আগবাঢ়ি যাব লাগে অসমখন যদি আগবাঢ়ি যাব লাগে আমি প্ৰথম ক্ষেত্ৰত চৰকাৰী বিষয়া কৰ্মচাৰীৰ কৰ্মসংস্কৃতি আমি ঘূৰাই আনিব লাগিব থেংক ইউ ধন্যবাদ সন্মানীয় উপাধ্যক্ষ মহোদয় সন্মানীয় সদস্য মৃণাল শইকীয়া ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ কথা উপস্থাপন কৰিছে নিয়মাৱলী 301 যোগেদি অধ্যক্ষ ডাঙৰীয়া কৰ্মসংস্কৃতি আমাৰ প্ৰত্যেকজন ব্যক্তিৰ জীৱনত অত্যন্ত গুৰুত্বপূৰ্ণ মই আকৌ কৈছোঁ তেখেতে অত্যন্ত গুৰুত্বপূৰ্ণ এটা কথা উপস্থাপন কৰিছে আমাৰ প্ৰত্যেকজন চৰকাৰী বিষয়া কৰ্মচাৰী কৰ্মসংস্কৃতি থকাটো অত্যন্ত ভাল কৰ্মসংস্কৃতি থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু অসমৰ বাকীসকল মানুহৰো কৰ্মসংস্কৃতি ভাল হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ তেখেতে খুব কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে এখন ড্ৰাইভিং লাইচেন্সৰ কাৰণে দ্বিতীয় অফিচলৈকে মানুহ যাব নোখোজে এখন কাষ্ট চাৰ্টিফিকেটৰ কাৰণে কিয় মাটিৰ খাজানা দিব লাগে এই কথাবিলাক অত্যন্ত গুৰুত্বপূৰ্ণ কিন্তু উপাধ্যক্ষ ডাঙৰীয়া মই সকলো শব্দটোৰ পৰা মই আঁতৰি যাম সকলোৰে কৰ্মসংস্কৃতি থকাটো উচিত বুলি কোৱাটোৰ পৰা মই আঁতৰি যাম
কাৰণ মই এইটো ক'লে এতিয়া কাৰো কৰ্ম সংস্কৃতি নাথাকাটো বুজাব গতিকে বহুত অফিচাৰে এতিয়াও ভাল কৰি আছে বহুত কৰ্মচাৰী এতিয়াও ভাল কৰি আছে কিছুমানৰ কৰ্ম সংস্কৃতিৰ অভাৱ গতিকে কিছুমান শব্দটো মই এড কৰিছোঁ সকলোটোৰ পৰা মই আঁতৰি গৈছোঁ কাৰণ সকলোৰে কৰ্ম সংস্কৃতি নাইকিয়া বুলি ক'লে কথাটো ভাল নুশুনাব মই তেনেকৈ কোৱা নাছিলোঁ আচলতে কিছুমান ঠিক আছে মই কিন্তু ক্লেৰিফাই কৰিছোঁ যাতে মেছেজটো বেয়া নাযায় কিন্তু আপোনাৰ উদ্দেশ্যটো ভাল তাৰ কাৰণে অধ্যক্ষ ডাঙৰীয়া দুটা কাম কৰিব লগা হ'ব মানুহখিনিক চেনচিটাইজ কৰিব লাগে আৰু প্ৰশাসনিক সংস্কাৰো অত্যন্ত গুৰুত্বপূৰ্ণ আজি সদস্যগৰাকীয়ে যিটো কৈছে যে কাষ্ট চাৰ্টিফিকেটৰ কাৰণে মাটিৰ কাগজখনৰ কিহৰ দৰকাৰ কথাটো একেবাৰে সঁচা কথা মাক দেউতাক OBC হয় SC হয় ST হয় সেইটো যদি প্ৰমাণ হয় দি দিব পাৰে গতিকে সেইটোত প্ৰশাসনীয় সংস্কাৰৰো অত্যন্ত জৰুৰী আজি আমাৰ ছেক্ৰেটেৰিয়েটত যি লাখ লাখ ফাইলৰ দম হৈ আছে সেইটো অতৰাবলৈ কৰ্ম সংস্কৃতিটো লাগিবই কিন্তু তাৰ লগে লগে কি কৰিব লাগিব প্ৰশাসনিক সংস্কাৰৰো কাৰণে আমি দৃঢ় পদক্ষেপ ল'ব লাগিব যিটো বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অতি সিৰিয়াছলি লোৱা পৰিলক্ষিত হৈছে সেইকাৰণে সদ্ভাৱনা আৰু মিছন বসুন্ধৰা কথাটো ক'লেই মই আগতে বহুতবাৰ কৈছোঁ এই বিষয়ে ময়ো বহুতবাৰ কৈছোঁ বিভিন্ন মানে বিভিন্ন মহলত বিভিন্ন স্থানত যে আমি আগতে কি কৰোঁ আমি এটা ৰাস্তা আমি ধৰক SC SPৰ এটা ৰাস্তা TSPৰ এটা ৰাস্তাৰ কাৰণে আমি আৰম্ভ কৰোঁ আমি PWD কওঁ PWDক আমি আৰম্ভ কৰোঁ এটা মই এক্সাম্পল দিম 50 লাখ টকাৰ এটা ৰাস্তাৰ কাৰণে চিডুল কাষ্ট ষ্টেট প্লেনৰ ৰাস্তাৰ কাৰণে আমাৰ PWDৰ SDO গৰাকীয়ে এষ্টিমেট বনায় তাৰ পৰা তেওঁ পঠাই দিয়ে ক'লৈকে এক্সিকিউটিভ ইঞ্জিনিয়াৰলৈকে এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ পৰা পঠাই দিয়ে ক'লৈকে ছুপাৰিণ্টেণ্ডেণ্টলৈকে তেখেতে SCয়ে পঠাই দিয়ে ক'লৈকে চিফ ইঞ্জিনিয়াৰলৈকে চিফ ইঞ্জিনিয়াৰ টেবুলত আকৌ 10খনমান টেবুল তাৰপিছত PWD ডিপাৰ্টমেণ্টলৈকে আহে PWD ডিপাৰ্টমেণ্টে পঠাব লাগিব তাৰ পৰা আকৌ WPD ডিপাৰ্টমেণ্টলৈ তাৰ পৰাহে আকৌ PWD ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰলৈ যাব মিনিষ্টাৰে কি কৰিব এইটো এপ্ৰুভ কৰিব আকৌ নামি যায়গৈ যেতিয়া টেণ্ডাৰলৈ নামি যাব মানে চিফ ইঞ্জিনিয়াৰ টেণ্ডাৰ কৰিব আকৌ নামি যাওঁতে 10খন টেবুল মানে এষ্টিমেট বনোৱাৰ পৰা চেংচনৰ পৰা টেণ্ডাৰলৈকে মই হিচাপ কৰি এবাৰ চাইছিলোঁ 40খনমান টেবুল আহিব লাগে এৰৰ ৰিপৰ্টো লাগে কিবা কিবি এইটোতো লাগিবই মানে আমাৰ হেৰিৰ পৰা লাগে তাৰ আৰু এটা কথা থাকে সেইটো এটা আৰু এটা থাকে মানে হেৰিলৈ পঠাব লাগে যিখন SC ৱেলফেয়াৰ বৰ্ড থাকে তালৈও পঠাব লাগে পপুলেশ্যনৰ হিচাপ লাগে গতিকে কিমানটা হ'ল 40খন টেবুল হ'ল টেণ্ডাৰ হ'ল কাম কৰিলে কাম কৰা ঠিকাদাৰটোৱে কি কৰে কাম কৰা ঠিকাদাৰটোৱে 50 লাখ টকাৰ দুবাৰ পে'মেণ্ট লয় দুবাৰ পে'মেণ্ট ল'বলৈ প্ৰথমবাৰ পে'মেণ্ট ল'বলৈ আকৌ তেনেকৈ এই ছেইম ছিষ্টেমত আহিব লাগিব প্ৰথমে SDO তাৰপাছত এক্সিকিউটিভ ইঞ্জিনিয়াৰ তাৰপাছত SCৰ পৰা চিফ ইঞ্জিনিয়াৰ পৰা PWDৰ বাজেট তাৰ পৰা WPD মিনিষ্টাৰ তাৰ পৰা PWD মিনিষ্টাৰ ছেইম ছিষ্টেমত আকৌ 40খন টেবুল আকৌ ফাইনেল পে'মেণ্ট ল'বলৈ 40খন টেবুল মানে তেনেকৈ কিমান হ'ল টোটেল 120খন টেবুল 50 লাখ টকাৰ কাম এটাৰ কাৰণে ঘূৰি ফুৰে আৰু কাৰ ক্ষতি হয় তাত ঠিকাদাৰৰ অৱস্থা বাহিৰ হৈ যায় তাৰপিছত কামটো কি হয় কামটো পিছুৱাই যায় গতিকে তাৰ কাৰণে আমি কি কৰিব লাগিব প্ৰশাসনিক সংস্কাৰ কৰি আমি এই টেবুলৰ সংখ্যাটো কমাব পাৰোঁ নেকি যে আমাৰ এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি প্ৰথম আমি যিটো ফাইলটো পুট আপ হয় ফাইলটো পুটাৰটো ডেপুটি ছেক্ৰেটাৰী লেভেলৰ পৰা কৰিব পাৰি নেকি তলৰ 10খন টেবুল কমি গুচি যায় আৰু সেই তাতে ফাইল হেৰাই যায় তাতে ফাইল হেৰাই গতিকে তেনেকৈ প্ৰশাসনিক সংস্কাৰ অত্যন্ত গুৰুত্বপূৰ্ণ মই বহুত এনেকুৱাও দেখিছোঁ 9:30 অফিচত আহে 7টা বজাত অফিচত যোৱা মই অফিচাৰ বহুত চিনি পাওঁ বা আমাৰ বড়বাবু চিনি পাওঁ কিন্তু মই আকৌ কৈছোঁ ফাইলটোৰ ছিষ্টেমটোৱে এনেকুৱা গতিকে ফাইলটোক সোনকালে এৰি দিব নোৱাৰে 20খন টেবুল যাবই লাগিব গতিকে মই আকৌ কৈছোঁ প্ৰশাসনিক সংস্কাৰ আৰু কৰ্ম সংস্কৃতি দুইটাৰ আমি কি কৰিব লাগিব আমি এটা যোগসূত্ৰ কৰিব লাগিব আৰু তেতিয়া বহুত ক্ষেত্ৰত এতিয়া যিটো কৰা হৈছে যে মিছন বসুন্ধৰাৰ যোগেদি
আমাৰ মাটিসমূহ পৰ্টেলত এপ্লাই কৰিব, মাটিৰ সমস্যা সমাধান কৰিবলৈকে প্ৰয়াস কৰা হৈছে। আৰু সদ্ভাৱনাৰ যোগেদি আমাৰ যিমান পেণ্ডিং ফাইলছ সেইবিলাক ইমিডিয়েটলি ডিছপ'জ অফ কৰিবলৈকে চেষ্টা কৰা হৈছে। কিন্তু তাৰ বাদ দিও এইখিনি মইতো সুযোগ লৈ এটা কথা ক'ব খুজিছোঁ, এইখিনি চৰকাৰী ব্যৱস্থাটোৰ কৰ্ম সংস্কৃতি বা প্ৰশাসনিক সংস্কাৰ। অসমৰ মানুহখিনিৰো কৰ্ম সংস্কৃতিৰ আমাৰ গ্ৰাফডাল মানে আগুৱাই যাব লাগিব। আজি আমাৰ ইয়াতে কি অসমত কি হৈছে, আমি যদি চাওঁ, আমি আমাৰ খেতি মাটিবিলাক এটা খেতি কৰি কৰি পেলাই থৈছোঁ। তাত আমাৰ ক'ৰবাত কৰ্ম সংস্কৃতিৰ অভাৱ, তাত আমাৰ ক'ৰবাত কৰ্ম সংস্কৃতিৰ অভাৱ, ক'ৰবাত কেতিয়াবা সুবিধাৰ অভাৱ। সুবিধা মানে কি, ধান মানুহে খেতি কিয় কৰিব? ধানৰ খেতি কৰিলে 1 কুইণ্টল ধান খৰচ হৈ যায় 850 টকা, বিক্ৰী হয় 1050 টকাত। 200 টকাৰ কাৰণে মানে ধান কিয় কৰিব? গতিকে তাৰ কাৰণে চৰকাৰে কি পদক্ষেপ ল'ব লাগিব? চৰকাৰে MSP দিয়াৰ ব্যৱস্থা কৰিব লাগিব, যিটো আগতে ক'ৰবাত শ্ল' হৈছিলে। আমি MSP অসমৰ মানুহে বুজিয়ে নাপায়। FCI যে 1940 টকাত ধান কিনিব লাগিব অসমৰ মানুহে বুজিয়ে নাপায়। এতিয়া এই পৰিৱেশটো কৰাৰ কাৰণে প্ৰয়াস কৰা হৈছে। আৰু যিটো কাৰণে এতিয়া আমি অহৰহভাৱে লাগি আছোঁ যে 10 লাখ মেট্ৰিক টন ধান কিনিব লাগিব। কালি ইয়াতে সদনত সন্মানীয় সদস্য অখিল গগৈ ডাঙৰীয়া নাই, আজি থাকিলে মই ক'লো হয়। আমি কৈ আছোঁ 10 লাখ মেট্ৰিক টন কিনিবলৈতো আমাৰ প্ৰয়াস। মানুহে বিক্ৰী নকৰিলে আমি কি কৰিম? মানুহে ধান খেতি নকৰিলে আমি কি কৰিম? আমি তাৰ কাৰণে প্ৰয়াস কৰিছোঁ, মানুহক সহায় কৰিব কৈছোঁ। মানুহক কৈছোঁ যে আপোনালোকে ধান খেতি কৰক। আমি FCI চেণ্টাৰ বা ফুড কৰ্পোৰেশ্যন, আমাৰ অসম ফুড কৰ্পোৰেশ্যনৰ আমি প্ৰকিউৰমেণ্ট চেণ্টাৰ 3টা 4টা 5টাকৈ এটা সমষ্টিত খুলি আছোঁ। মানুহে যদি ধানেই খেতি নকৰে আমি ক'ৰ পৰা ধান খেতি কৰিম, ধান কিনিম? কিন্তু মই আকৌ কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ধান FCI অসমৰ ধান অসমতে কিনিব। ফুড কৰ্পোৰেশ্যন আছামে অসমৰ মানুহৰ ধান কিনিব লাগিব। 1940 টকা পাবই লাগিব। অহাবাৰৰ পৰা কিন্তু লাহে লাহে পৰিৱেশটো বদলি হ'ব। এইবাৰ আমি টোটেল গোটেই বছৰটোত 4 লাখৰ পৰা 5 লাখ মেট্ৰিক টনলৈকে যাম।